সেইদিনাখন এখন নটিচ আহিছিলে মোৰ ওপৰত 35 লাখ টকাৰ যিটো ক্লেইম আহিছিলে। মোৰ গাড়ীখন এজন বেলেগ ল'ৰাজনে লৈ গৈছিল। মই ইমান এটা অৱগত নাছিলোঁ। মানে ঘৰৰ পৰা লৈ গৈছিলে এনেকৈ। মোৰ ছোৱালীৰ পৰা এনেকৈ ছোৱালী এজনীৰ পৰা এনেকৈ চাৰিবাত লৈ গৈছিলে, লৈ যায় গাড়ীখন লৈ গৈছিলে। তেওঁ ক'ৰবাত এক্সিডেণ্ট কৰাইছে। তো যেতিয়া নটিচ আহিছে মই গম পালোঁ। নটিচখন যেতিয়া পালোঁ তেতিয়া মই ভয় খাই গ'লোঁ। ভয় খাই কিনে আগৰ 35 লাখটো দেখা পাই একচুৱেলি ভয় খাই গ'লোঁ। কিয় যে মই নিজে পকেটৰ পৰা দিব লাগিব বুলি, আৰু পকেটৰ পৰা দিব লাগিব বুলি মই ভয়তে মই আগৰ নিউজটো বজালোঁ যে কিয় এনেকুৱা কৰিলে মোৰ লগত, কি কথা। তো এতিয়া গম পালোঁ যে নাই, এইটো ইঞ্চুৰেঞ্চে ভৰিব। তো সেইটো কাৰণে মই এতিয়া নিশ্চিত, আৰু এইখিনিতে সকলোবিলাক শেষ হ'ব লাগে, সেইটোৱে মোৰ অনুৰোধ। আৰু নমস্কাৰ। সেইদিনাখন এখন নটিচ আহিছিলে মোৰ ওপৰত 35 লাখ টকাৰ যিটো ক্লেইম আহিছিলে। মোৰ গাড়ীখন এজন বেলেগ ল'ৰাজনে লৈ গৈছিল। মই ইমান এটা অৱগত নাছিলোঁ। মানে ঘৰৰ পৰা লৈ গৈছিলে এনেকৈ। মোৰ ছোৱালীৰ পৰা এনেকৈ ছোৱালী এজনীৰ পৰা এনেকৈ চাৰিবাত লৈ গৈছিলে, লৈ যায় গাড়ীখন লৈ গৈছিলে। তেওঁ ক'ৰবাত এক্সিডেণ্ট কৰাইছে। তো যেতিয়া নটিচ আহিছে মই গম পালোঁ। নটিচখন যেতিয়া পালোঁ তেতিয়া মই ভয় খাই গ'লোঁ। ভয় খাই কিনে আগৰ 35 লাখটো দেখা পাই একচুৱেলি ভয় খাই গ'লোঁ। কিয় যে মই নিজে পকেটৰ পৰা দিব লাগিব বুলি, আৰু পকেটৰ পৰা দিব লাগিব বুলি মই ভয়তে মই আগৰ নিউজটো বজালোঁ যে কিয় এনেকুৱা কৰিলে মোৰ লগত, কি কথা। তো এতিয়া গম পালোঁ যে নাই, এইটো ইঞ্চুৰেঞ্চে ভৰিব। তো সেইটো কাৰণে মই এতিয়া নিশ্চিত, আৰু এইখিনিতে সকলোবিলাক শেষ হ'ব লাগে, সেইটোৱে মোৰ অনুৰোধ। আৰু নমস্কাৰ। সেইদিনাখন এখন নটিচ আহিছিলে মোৰ ওপৰত 35 লাখ টকাৰ যিটো ক্লেইম আহিছিলে। মোৰ গাড়ীখন এজন বেলেগ ল'ৰাজনে লৈ গৈছিল। মই ইমান এটা অৱগত নাছিলোঁ। মানে ঘৰৰ পৰা লৈ গৈছিলে এনেকৈ। মোৰ ছোৱালীৰ পৰা এনেকৈ ছোৱালী এজনীৰ পৰা এনেকৈ চাৰিবাত লৈ গৈছিলে, লৈ যায় গাড়ীখন লৈ গৈছিলে। তেওঁ ক'ৰবাত এক্সিডেণ্ট কৰাইছে। তো যেতিয়া নটিচ আহিছে মই গম পালোঁ। নটিচখন যেতিয়া পালোঁ তেতিয়া মই ভয় খাই গ'লোঁ। ভয় খাই কিনে আগৰ 35 লাখটো দেখা পাই একচুৱেলি ভয় খাই গ'লোঁ। কিয় যে মই নিজে পকেটৰ পৰা দিব লাগিব বুলি, আৰু পকেটৰ পৰা দিব লাগিব বুলি মই ভয়তে মই আগৰ নিউজটো বজালোঁ যে কিয় এনেকুৱা কৰিলে মোৰ লগত, কি কথা। তো এতিয়া গম পালোঁ যে নাই, এইটো ইঞ্চুৰেঞ্চে ভৰিব। তো সেইটো কাৰণে মই এতিয়া নিশ্চিত, আৰু এইখিনিতে সকলোবিলাক শেষ হ'ব লাগে, সেইটোৱে মোৰ অনুৰোধ। আৰু নমস্কাৰ। সেইদিনাখন এখন নটিচ আহিছিলে মোৰ ওপৰত 35 লাখ টকাৰ যিটো ক্লেইম আহিছিলে। মোৰ গাড়ীখন এজন বেলেগ ল'ৰাজনে লৈ গৈছিল। মই ইমান এটা অৱগত নাছিলোঁ। মানে ঘৰৰ পৰা লৈ গৈছিলে এনেকৈ। মোৰ ছোৱালীৰ পৰা এনেকৈ ছোৱালী এজনীৰ পৰা এনেকৈ চাৰিবাত লৈ গৈছিলে, লৈ যায় গাড়ীখন লৈ গৈছিলে। তেওঁ ক'ৰবাত এক্সিডেণ্ট কৰাইছে। তো যেতিয়া নটিচ আহিছে মই গম পালোঁ। নটিচখন যেতিয়া পালোঁ তেতিয়া মই ভয় খাই গ'লোঁ। ভয় খাই কিনে আগৰ 35 লাখটো দেখা পাই একচুৱেলি ভয় খাই গ'লোঁ। কিয় যে মই নিজে পকেটৰ পৰা দিব লাগিব বুলি, আৰু পকেটৰ পৰা দিব লাগিব বুলি মই ভয়তে মই আগৰ নিউজটো বজালোঁ যে কিয় এনেকুৱা কৰিলে মোৰ লগত, কি কথা। তো এতিয়া গম পালোঁ যে নাই, এইটো ইঞ্চুৰেঞ্চে ভৰিব। তো সেইটো কাৰণে মই এতিয়া নিশ্চিত, আৰু এইখিনিতে সকলোবিলাক শেষ হ'ব লাগে, সেইটোৱে মোৰ অনুৰোধ। আৰু নমস্কাৰ।